দৰঙৰ পীৰে কামেল আকৰাম হুছেইন খলিফাৰ দেহাৱসান ৰাজ্যজুৰি হাজাৰ হাজাৰ ভক্তৰ চকুত চকুলো আকৰাম হুছেইন খলিফা ৰহমাতুল্লাহ তিনি আজি 11:45 মিনিটত এই দুনিয়াৰ পৰা এৰি ইহলীলা সম্পন্ন কৰিছে ইন্তেকাল কৰিছে আজি দিনটো ৰাজ্যৰ মুছলমান সমাজৰ বাবে গভীৰ বিষাদৰ খবৰ জনপ্ৰিয় পীৰে কামেল ভক্তৰ মাজত আধ্যাত্মিক পথ প্ৰদৰ্শক হিচাপে চিনাকি আকৰাম হুছেইন খলিফা ইহলীলা ত্যাগ কৰে সেইখিনি ইচ্ছাক ত্যাগ কৰি ভক্তসকলক কন্দুৱাই গুচি গ'ল অজান দেশলৈ তেওঁৰ মৃত্যুৰ খবৰে ৰাজ্যজুৰি এক গভীৰ শোকৰ ছাপ পেলাইছে হাজাৰ হাজাৰ লোক আহি তেওঁৰ শেষ দৰ্শনৰ বাবে উপস্থিত হৈ চকুভৰা অশ্ৰু বুকুভৰা টোৱা কৰিছে বহু বছৰ ধৰি তেওঁ সমাজৰ নানা সমস্যাত বিপন্ন লোকক সহায় কৰিছিল আৰু আধ্যাত্মিক শিক্ষাৰে মানুহক সঁচা পথৰ জ্ঞান দিছিল লোকজনে তেওঁ জানাজা নামাজত উপস্থিত হৈ সকলোৱে দোৱা কৰিবৰ বাবে জনাইছে পীৰে কামেল আকৰাম হুছেইন খলিফাৰ অনুপস্থিতিত এক গভীৰ শূন্যতা অনুভৱ কৰিছে অঞ্চলবাসীয়ে তেওঁৰ শিক্ষাৰ আদৰ্শ চিৰকাল ভক্তৰ হৃদয়ত জীয়াই থাকিব দলগাঁৱৰ কোনাকাটাপাৰা গাঁৱৰ নিবাসী বিশিষ্ট সমাজসেৱক তথা খগজানী দৰবাৰ শৰীফৰ গদিনীশীন আছিল আকৰাম হুছেইন খলিফা লোকজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানে আপোনাৰ পীৰে কামিল আছিলে এই অঞ্চলত বহুত ভক্তগণ আছে তেখেতৰ হাজাৰ হাজাৰ ভক্তগণ আছে আজি সকলোৰ মাজতে মানে এটা দুখৰ সুখৰ ছাঁ পৰিছে আৰু তেখেতক আজি আমাৰ মাজৰ পৰা গুচি গ'ল তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেখেতৰ পৰিয়ালৰ সকলো ব্যক্তিক মানে সান্তনা ল'বলৈ মানে আমি আহ্বান জনাইছোঁ আৰু আমি সকলোৱে যিমান ভক্তগণ আছে মোৰো ৰিলেটিভো হয় তেখেতে অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি আছিল এজন পীৰ আছিলে তেখেতক হেৰুৱাৰ কাৰণে সকলোৱে আমি দুখ পাইছোঁ আমি ওপৰৰ মহান আল্লাহৰ ওচৰত দোৱা কৰোঁ প্ৰাৰ্থনা কৰোঁ যে তেখেতৰ আল্লাহ জান্নাত নসিব কৰে হযৰত আব্দুল গনি খলিফা ৰহমাতুল্লাহ তিনাৰ প্ৰতিনিধি আছিল তিনাৰ ল'ৰা হযৰত সুলেমান খলিফা ৰহমাতুল্লাহ তিনাৰ ল'ৰা হযৰত আকৰাম হুছেইন খলিফা ৰহমাতুল্লাহ তিনি আজি 11:45 মিনিটত এই দুনিয়াৰ পৰা এৰি ইহলীলা সম্পন্ন কৰিছে ইন্তেকাল কৰিছে যিয়ে নহওক অসমৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে আজি জানাজাত সামিল হৈ তেওঁক যাতে দোৱা কৰে এইখিনি কৈ মোৰ বক্তব্য মই আজি সন্ধিয়া 7টা বজাত তেওঁৰ জানাজা হ'ব বাগভৱনত হ'ব সকলোৱে যাতে জানাজাত সামিল হয় সেইকাৰণে মই অনুৰোধ জনাইছোঁ প্ৰায় 2 লাখ মানুহ হ'ব বুলি মই আশা কৰিছোঁ প্ৰায়